পইচাৰ কোনো কথাই অহা নাই। CM ডাঙৰে অলৰেডি কৈছে যে যিসকলে বেনিফিচিয়াৰীৰ ওপৰত পইচা লৈ পেলাই ঘৰ বনোৱাৰ যিটো প্ৰচেষ্টা চলাব, এইসকলৰ ওপৰত অফিচিয়েলি পানিছমেণ্টটো থাকিবই। আৰু আমিও ল'ম, অকল CM ডাঙৰীয়া নহয়, PTC অঞ্চলত আমি চাম। কথা সেইটোৱে। অসমত সমষ্টি ৱাইজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত LAC ৱাইজত আগৰ বাকী থকা পুৰণা যিটো PMAY যিটো ঘৰ, সেইটো আজি বেনিফিচিয়াৰীসকলক ঘৰ বিতৰণ কৰাৰ যিটো সভা, এইটো আমাৰ CM ডাঙৰীয়াই পলাশবাৰী বা বকত উপস্থিত থাকি চেণ্ট্ৰেলি অপেনিং কৰি দিলে। আৰু আমি গোসাইগাঁও LAC হিচাপে আমি এই LAC ভিতৰত যিখিনি বেনিফিচিয়াৰী আছে সিহঁতৰ কাৰণে আমি মুকলি কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে অসম চৰকাৰে উদ্বোধন কৰি দিছে। আপোনালোকে ভাৰত চৰকাৰ বা অসম চৰকাৰ গৰীব দুখীয়াসকলৰ কাম কৰি আছে, যিটো আমাৰ গৌৰৱৰ কথা যে অসমবাসী ৰাইজে নিশ্চয় সন্তুষ্ট। চৰকাৰে যিখিনি দায়িত্ব লৈ পেলাই কাম কৰি আছে, তো আমাৰ BTC অঞ্চলতো আমাৰ দুখীয়াসকলে বা BTC বাকী ৰাইজে খুব সুখী। আজি যিটো প্ৰগ্ৰাম, সেইটো 15টা সমষ্টিত যিটো প্ৰগ্ৰাম হৈছে সেইটো লৈ, তো বাকী আমাৰ অৰুণোদয়ৰ কথা, সেইটো অহা 12 তাৰিখত কোকৰাঝাৰ জিলা হিচাপে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব অৰুণোদয় বেনিফিচিয়াৰীসকলক মুকলি কৰি দিবৰ কাৰণে। আৰু এনেকুৱা মুঠতে বহুত প্ৰগ্ৰাম আছে এই ডিচেম্বৰ জানুৱাৰী মাহত। কথা